টিচাৰ্ছ ডে গাইজ ইয়াতে মোবাইল ভাল কৰি আছে বিশালক লগ পালোঁ এইটো বিশাল গাইজ ৱেলকাম দি বেক আৱাৰ চেনেল এছ ডি ব্ৰাদাৰ্ছ আছামিজ ব্লগ তো আজি আমি যাই আছোঁ গাইজ ই বোলে হেডফোন ভাল কৰিব যাব তো ইয়াৰ হেডফোনটো ভাল কৰিম আৰু পিছত বিশালক লগ কৰিম এই মানে টিচাৰ্ছ ডে কালি সেই কিবা বোলে ল'ব তো বলক স্কিপ নকৰাকৈ ভিডিঅ'টো চাই দিয়ক গাইজ এতিয়া আমি যাই আছোঁ একদম চাইকেল মাৰি মাৰি ষ্টেচন পাবই গাইজ মানে ঘূৰাই দিছোঁ ৰ'বই যাওঁ এই ঘূৰিলোঁ গাইজ মানে বহুত দিন ধৰি ভ্লগ দিব পৰা নাছিলোঁ তো আজি এটা ভ্লগ বনাম বুলি ভাবিলোঁ সেইকাৰণে বনালোঁ আৰু শ্বৰ্ট ভিডিঅ' গাইজ শ্বৰ্ট একদম অঁ গাইজ মানে আৰু হেয়াৰ কাট দিছোঁ গাইজ কেনে লাগছি গাইজ ৰেলগেট পাৰ হ'লোঁ বাপৰে চাইকেল মাৰি বহুত ঠেকচা খায় গাইজ অলপ ঠেকচাত মানে মোবাইলটো অলপ লৰিব পাৰে সেইকাৰণে বেয়া নাপাব মানে অলপ লৰে চাইকেলত আহিছোঁ না সেইকাৰণে আৰু বাইক চাই গ'লি গাইজ চাই থাকক গাইজ মানে বহুতে কৈও আছিল মানে অলপ মোবাইলটো অলপ লৰে বুলি মানে মোৰ অলপ হাতখনো কঁপি থাকে মানে সেইকাৰণে অলপ সেই লৰা হয় আৰু তো গাইজ এইখন আমাৰ স্কুল মই ইয়াতে পঢ়িছিলোঁ একদম ক্লাছ 9ৰ পৰা একদম ক্লাছ 12লৈ মানে হাই ছেকেণ্ডাৰী তো এইটো মই ৰখিছোঁ ৰ'ব এই কিবা কৰি আছে কালি মানে মই স্কুলত আহিম মানে কালি টিচাৰ্ছ ডে আপোনালোকে মোকো দেখা পাব আপোনালোক আমাৰ হেড প্ৰিন্সিপালক দেখাই দিম আপোনালোকে চাব আৰু আমাৰ কিমান ষ্টুডেণ্ট তো গাইজ কালি মোবাইল দোকান পালোঁ মানে এই মোবাইল তাকো হেডফোন ঠিক কৰিব আহিছে চৰি গাইজ মোবাইল দোকান সকলো ঠিক কৰে ইয়াত তো সেইটো ঠিক কৰি লওক পিছত আমি যাম বিশালক লগ কৰিব লাগিব মই ইয়াতে ডিলাৰৰ কাষত মানে গাড়ী এখনে লৈ যাওঁ নেকি গাইজ অলপ আছোঁ কাষত লাগি যাই আছোঁ ৰ'ব গাইজ মই এতিয়া ইয়াত ৰখি আছোঁ এক লাগি মানে ভাল কৰি আছে না তো চাই ৰহক গাইজ ইয়াতে মোবাইল ভাল কৰি আছে গাইজ আমাৰ মানে কামখিনি কৰা হ'ল আৰু এখন স্কুল দেখিছেনে গাইজ তো মই ইয়াত পঢ়িছিলোঁ মানে গাইজ একদম ক্লাছ অংকুৰৰ পৰা একদম ক্লাছ 8লৈ মোৰ একদম সৰুৰ পৰাই ইয়াত সৰুৰ কালৰ পঢ়াটো ইয়াতে হোৱা আৰু তো চাওক শংকৰদেৱ শিশু নিকেতন দেখাই দিলোঁ আৰু মানে ভাল লাগে দেখাই মানে স্কুলখন আৰু তো গাইজ এতিয়া মানে অলপ কিনকিনীয়াকৈ বৰষুণ দি আছে তো তথাপি যাই আছোঁ আৰু এই মানে বতৰৰ মহিমা বুজিব নোৱাৰি এতিয়াতো বৰষুণ দি আছে কাৰণ মোবাইলত ল'ব নোৱাৰে আমাৰতো আইফোন নহয় যে মানে ইমান ৱাটাৰপ্ৰুফ হ'ব সেইকাৰণে আমি কোনোবাই ৰখি লওক আপোনালোক দেখাই দিম এখন পাৰ্ক এখন দেখাইছোঁ আপোনালোকে চাই পাৰ্ক মানে গাইজ ইক' পাৰ্ক সোমাই দি যাম মানে আগতে দেখাইছোঁৱেই তুমি কিহত তো গাইজ ইক' পাৰ্কত আহি ৰখিছিলোঁ এয়া চাওক নাও চলাই আছে বৰষুণ দি আছিলে ইয়াতে ৰখিছিলোঁ তো অলপ মোক নাও উঠাব এইকেইদিন এই নাও চলি আছে মানে মানে ইক' পাৰ্কৰ পৰা আহিলোঁ বৰষুণ দিছিল ৰখিছিলোঁ মানে তো বলক গাইজ এতিয়া মানে বিশালক লগ কৰি ঘৰত যাওঁ বিশালক লগ পালোঁ এইটো বিশাল পুৰা একদম এতিয়া আমি কিনো যাই আছোঁ এই ৰখিলোঁ কিবা কিনিব মানে কালি টিচাৰ্ছ ডে না কিবা ল'ব তো চাই থাকক গাইজ এতিয়া ঘৰত ইয়াত কিতাপ ঘৰত চাওক গাইজ কিতাপ এখন লৈ যাওঁ নেকি পঢ়িম মই সেই নপঢ়ো গাইজ তই কিতাপ এখন ল তুমি সেই মৰিলোঁ গাইজ ইয়াতে ৰখি আছোঁ মানে এই টিচাৰ্ছ দিনা কালি ল'ব মানে কলম চলম মানে টিচাৰক দিব না কালি তো ৰখি আছোঁ ইয়াত এইবিলাক চাওক আমাৰ বস্তুকেইটা লোৱা হ'ল তো এতিয়া ঘৰত যাওঁ গাইজ বস্তু লোৱা হ'ল বিশালৰ মানে তো এতিয়া যাওঁ আৰু এই মৰিলোঁ গাইজ ডাইৰেক্ট মানে ঘৰত যাই লগ কৰি আছোঁ মানে বহুত ৰাতি হৈ গ'ল গাইজ ঘৰ আহি পালোঁ এতিয়া মানে বহি আছোঁ আৰু মানে ইণ্ডিয়া পাকিস্তানৰ মেটচ চাই আছোঁ গাইজ এয়া চাওক টিভি তো গাইজ তো ব্লগটো কেনে পালে কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব তো আজিলৈ গুড বাই